আৰম্ভ কৰি দিলে Sure. হেল্ল' ইণ্টাৰনেট, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালেই আছে। বহুত দিন খবৰ খাতি নাছিলে, চেনেলটো অকণমান বিজি থকাৰ কাৰণে ভিডিঅ'জ দিব পৰা নাছিলোঁ। তাৰপাছত বহুত দিনৰ পাছত আজি মোৰ এজন লগৰ বন্ধুক লগ পালোঁ, বিষ্ণুজ্যোতি সন্দিকৈ। সেইদিনাখন যে কি আছিলে হেৰিয়ত যিটো দিছিলে ষ্টেণ্ড আপ হেৰিটো সন্দিকৰ ওপৰত কি আছিলে মানে কেছটো? একচুৱেলি কি হয়, মোৰ চাৰনেমটো অসমীয়াত সন্দিকৈ হয় আৰু তোমাৰ ইংলিছত লিখোঁতে HANDIQUE লিখে। সেইটো কিছুমানে হেণ্ডিক বুলি কয়, হেণ্ডিকিউ কয়, হেণ্ডিকুই কয়। অ'কে, মই কওঁ যে মোৰ চাৰনেমটো ট্ৰেঞ্চলেট নহয়। মানে সেইদিনাখন প্ৰগ্ৰেমটো চোৱা নহ'ল গোটেইটো, মই গম নাপালোঁ কথাটো। আৰু প্ৰথমতে মই দৰ্শকক জনাই লৈছোঁ, এইটো আমি এনেই ঘৰুৱা পডকাষ্ট টাইপ ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ। অজান্তিক যিহেতু আমি সদায় কৰি থাকিব নোৱাৰোঁ, আমাৰ ওচৰত গেষ্ট নাথাকে আৰু আমাৰ ইউটি ডাঙৰীয়া বহুত বিজি হৈ থাকে। চ' ভাবিলোঁ আমি দুটাই কিবা কিবি কথা পাতোঁ, আৰু যদি কোনোবা নতুন মেম্বাৰ আহিব পাৰে তাক কৈছোঁ মই, যদি কোনোবা আছে এটলিষ্ট ভাল কথা পাতিব পৰা মোতকৈ ভাল, ই বহুত ভাল কথা পাতে দেই যিয়ে নহওক। আচ্ছা, ত' ভাবিলোঁ কিবা এটা ষ্টাৰ্ট কৰা যাওক। আৰু এতিয়ালৈকে আমি প্ৰগ্ৰেমটোৰ নাম ফাইনেল কৰা নাই, কি কৰোঁ। তো আপোনালোকৰ যদি কিবা ভাল নাম আছে কমেণ্ট কৰিব। আৰু আমি একচুৱেলি তোমাৰ আৰু মোৰ এবাৰ কনভাৰ্চেশ্যনৰ এটা নাম এটা ওলাইছিলে। কোনটো? অনাতাৰটো আমি ষ্টৰি ৰিডিং টাইপ ভাবি আছিলোঁ নেকি? ষ্টৰি ৰিডিং টাইপ। অনাতাৰ বেয়া নহয়, বেয়া লগা নাই। তথাপিও অডিয়েঞ্চক মই আমি এটা ছাজেশ্যন যদি পাৰে দুটামান ছাজেষ্ট কৰি দিব, কাৰণ মোৰ ওচৰত নাম নাইকিয়া হৈ গৈছে মানে এতিয়া কি দিওঁ। আৰু এইটো তোমাৰ এনেকৈ কিন্তু দিগদাৰ হ'ব বিয়া পতাৰ পিছত। কিয়? যেতিয়া বাচ্ছা হ'ব তেতিয়া নাম দিব লাগিব নহয়। তো তেতিয়া যদি তুমি কোৱা যে বাচ্ছাৰ কাৰণে মা আছে ন, মোৰ মায়ে মোৰ নাম কি দিছিলে Oasis, মোৰ ভণ্টিৰ নাম দিছিলে অডিচি। সেইটোত মানে ৰেচপনচিবিলিটিৰ পৰা মাক দি দিছোঁ, মায়ে যি বিচাৰে নাম দিব পাৰে। আৰু মায়ে ভাবিবলৈ ষ্টাৰ্ট কৰিছে চাগে এতিয়াই। আচ্ছা, এইটো ভাল কৰিছে। বিয়া বাৰু যদিও নাই হোৱা, এতিয়াবা ষ্টাৰ্ট কৰি দিছে। নামটো ভাবিলে তোমাৰ বিয়াখন সোনকালে হ'ব। নাজানো আৰু কেতিয়া হয়গৈ বিয়া। বাকী তুমি প্ৰগ্ৰেমটোক লৈ কিমান আশাবাদী? আমি যিহেতু মানে অডিয়েঞ্চক কোৱা হোৱা নাই, আমি প্ৰায় কিছুমান পডকাষ্ট চাই থাকোঁ, আমি কিছুমান মইতো বহুত চাওঁ। আৰু তোমাৰ লগত পৰি ময়ো চোৱা হৈছোঁ অলপ। মই ছাজেষ্ট কৰিছোঁ কিন্তু কেইটামান ভাল ছাজেষ্ট কৰিছা তুমি। তো গতিকে আমি মানে কি হয়, আমি যেতিয়া কিবা এটা বস্তু দেখোঁ, আমি ধৰক তুমি ফিল্ম মেকিঙৰ লগত জড়িত, মোৰ কম বেছি পৰিমাণে অকণ জড়িত, কম বেছি নহয় ভালকৈ। তো আমি নিজৰ কামখিনি বা সেইখিনি কাম বাৰু আছে, কিন্তু যেতিয়া আমি দেখোঁ যে ৱৰ্ল্ড চিনেৰিঅ'ত এনেকুৱা কিছুমান বস্তু চলি আছে, আমাৰ এনেকুৱা লাগে যে আমাৰ অসমীয়া অডিয়েঞ্চ আমাৰ অসমীয়া যিটো শ্ৰোতা দৰ্শক, তেওঁলোক কিয় বঞ্চিত হৈ থাকিব লাগে? আমি যদি পাৰোঁ কৰোঁচোন, তেওঁলোকে কেনেকুৱা পায়। যদি বেয়া পায় অফক'ৰ্ছ তেওঁলোকে চেঞ্জ কৰি দিম টপিক চেঞ্জ কৰিম। কিন্তু ফাৰ্ষ্ট এইটো হ'লে ভাল হয়, কাৰণ তুমি কি জানমণি কৰিলা? জানমণি 2020 ৱেব ফিল্ম হ'ল এখন। লাষ্ট এইখন ভাল চলি আছিলে, প্ৰেমৰ পাকঘৰ। আমাৰ প্ৰেমৰ পাকঘৰ ডাইৰেক্টৰ দেই। আৰু হয়তো আপোনালোকে বহুতে চাইছে, আৰু যদি চাইছে কমেণ্ট কৰি জনাব কেনেকুৱা পাইছিলে। মোৰ কিন্তু ষ্টৰি ৱাইজ ভাল লাগিছে বাকী আগৰ কেইখনতকৈ। তোমাৰ অনেষ্টলি কৈছোঁ দেই, ডাইলগ নধৰিবা আৰু। নাই এইটো ডাইলগ কিয়, এইটো আই এম টেকিং ইট এজ এ কমপ্লিমেণ্ট অফক'ৰ্ছ। তাৰপিছত তুমি মোক কৈছিলা কাৰণটো, যে তুমি ভাল পোৱাৰ কাৰণটো কি, যে চিম্পল ষ্টৰি টেলিং এটা হৈছে, আৰু তাত যিটো কথা ক'বলগীয়া হৈছে ডাঙৰ কথা এটাই কোৱা হৈছে, কিন্তু খুব ধুনীয়াকৈ তুমি উলিয়াই লৈ আহিছা। তুমি কথা মোক কৈছিলা, কিন্তু মানুহে ভাল পাইছে আকৌ দেই। যিটো আহিছে যিটো হিচাপত সেইটো বহুত ভাল হৈছে আগৰখনতকৈ। আৰু মানে মই যিমান বছৰ বৰ বেছি বছৰ কাম নাই কৰা যদিও যিমানকেইদিন কাম কৰি আহিছোঁ, এটা কথা বুজি পাইছোঁ যে চিম্পল বস্তু এটা বনোৱাটো বৰ টান একচুৱেলি। মানে আমি ল' এংগল শ্বট দি কিবা শ্ল' মোশ্যন কৰি কিবা কিবি কৰি দেখুৱাই দিব পাৰোঁ, এটা কেৰেক্টাৰ এটা এষ্টাব্লিছ কৰিবলৈ বা চিটুৱেশ্যন এটা এষ্টাব্লিছ কৰিবলৈ বৰ ইজি হয়। মানে ইজি নহয়, কিন্তু চিম্পল বস্তুটোতকৈ অকণমান ইজি হয়। কিন্তু চিম্পল যেতিয়া তুমি শ্ল' ম' কৰিবলৈ নাই পোৱা, যেতিয়া তুমি বেছি তাম ঝাম কৰিব নোৱাৰা, কাৰণ ষ্টৰিটো চিম্পল হ'লে তুমি কেমেৰা কাভাৰটো বৰ বেছি তাম ঝাম কৰি ভাল নহয়, তেতিয়া অকণমান কিন্তু দিগদাৰ হৈ যায়। মই এবাৰ কৰোঁতে মই গম পাইছোঁ। কাষ্টিং কেনেকৈ কৰিলে ইয়াত? কাষ্টিং একচুৱেলি ষ্টৰিটো বেদব্ৰত আছিলে। তো তোমাক মানে ডাইৰেক্টৰ হিচাপে এপইণ্ট কৰিছিলে? তেওঁ একচুৱেলি কি হ'ল, বেদব্ৰতৰ ষ্টৰিটো আছিলে, বেদব্ৰতে এদিন শ্বুটো কৰিলে। তাৰপিছত শ্বুট কৰি সি মোক কোৱা মতে সি কৈছে যে মই গম পালোঁ যে এই ষ্টৰিটো যিটো এচেঞ্চটো সেইটো তেনেকৈ ওলাই নাহিব। তো গতিকে সি মোক কণ্টেক্ট, তাৰ আগতে মই বেদব্ৰতক ফোন কৰিছিলোঁ। যে বেদব্ৰত আমি লাভ ষ্টৰিৰ ওপৰত কিছুমান কাম কৰোঁ আহা। তেতিয়া তাৰপিছত কিছু মাহৰ পিছত সি মোক কণ্টেক্ট কৰিলে। কণ্টেক্ট কৰি ক'লে যে বিশ্বনাথ মই এনেকুৱা ষ্টৰি এটা আছে, মই শ্বুটো কৰিছিলোঁ, কিন্তু মই নাপালোঁ, আপোনাক স্ক্ৰিপ্টখন পঠিয়াওঁ। সি মোক স্ক্ৰিপ্টখন পঠালে, 4-5 পেজৰ স্ক্ৰিপ্ট এখন আছিলে।
চ' মই স্ক্ৰিপ্টখন ডেভেলপ কৰিলোঁ ডেভেলপ কৰি এখন 17 to 18 পেজেছৰ এখন স্ক্ৰিপ্ট বনালোঁ গোটেই চিটুৱেশ্যন ভৰালোঁ গোটেই ষ্টৰিটো টাইট কৰিলোঁ ৰিজনিংবোৰ ক্লিয়াৰ কৰিলোঁ তেনেকৈ হোৱাৰ পিছত মই তাক দেখুৱালোঁ তো সি মানে আচলতে তুমি যিহেতু চাইছা এইজনী ইজনী ছোৱালী আছিলে নৱদাৰ এগেইনষ্টত যিজনী ছোৱালী আছিলে তাইক আমি উলিওৱা কথা নাছিলে একচুৱেলি তাই জাষ্ট ভইচটোহে থাকিব আৰু দেখালোঁ মই ভাবিছিলোঁ যে খুব লিপছটো দেখাম কিন্তু মই যিমানখিনি লিখাৰ পিছত আমি বেদবৰ্তে মই পাতিলোঁ যে এই কেৰেক্টাৰটো যদি নেদেখুৱাওঁ মানুহ বোৰ হৈ যাব খালী লাগি থাকিব আৰু বোৰ হ'ব কাৰণ কেলৈ তাই যথেষ্টখিনি কথা কৈছে কাৰণ অৰিজিনেল স্ক্ৰিপ্টখন ইমান নাছিলে জাষ্ট মানে তোমাৰ ধৰা 1 মিনিট বা 45 ছেকেণ্ডছ মানৰ কামৰ আছিলে কিন্তু আমাৰ পিছৰ ষ্টৰিটোত এতিয়া ষ্টৰিটোত সেইখিনিয়ে মানে সেইটো আটাইতকৈ চুইটেষ্ট পাৰ্ট আৰু তেতিয়া সি ক'লে যে নাই আমি ছোৱালীজনী উলিয়াওঁ নেকি মই কিন্তু লাগিবই মোৰ কাৰণে কাৰণ নহ'লে মজাটো নাহিব কাষ্টিং চেঞ্জ কৰিলা নেকি না আগতে যিখিনি আছিলে সেইখিনি একটো সেই গৰাকী নাছিলেই মানে আগতে যিখন কৰি গৈছিলে মধুস্মিতা কিন্তু লৈ সি শ্বুটটো কৰিছিলে তো মধুস্মিতা আছিলে নৱদা আছিলে বেদবৰ্ত আছিলে 3জন আছিলে এই বাকী উলিওৱা হ'ল নেকি কাবাক নাই সোমোৱাই হ'ল পুনম আহিলে তো পুনমৰ লগত আমি সেই কামটো কৰিলোঁ তাইক মই ফেচবুকৰ বা ইনষ্টাগ্ৰামত চিনি পাইছিলোঁ তাই এক্টিং কৰে বুলি জানো তাই ষ্টাডি কৰি আছে বুলি জানো তো মই ক'লোঁ তাই ধুনীয়াকৈ আহিলে কাম কৰি ভাল লাগিলে আৰু খালি আমাৰ এটা টেনশ্যন এটা হৈ আছিলে মানে কি টেনশ্যনটো হৈ আছিলে যে মানে যিহেতু ইউটিউব প্লেটফৰ্মটো হওক বা আমাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মটো হওক ইউথৰ কাৰণে হয় মেইনলি অফক'ৰ্ছ মোৰ মায়ে যদিও বা তোমাৰ মাও যদিও ফেচবুক বা ইউটিউবত আছে তেওঁলোকক কাউণ্ট কৰিব নোৱাৰি কাৰণ তেওঁলোকে ইমান নাচায় ইমান এংগেজ হৈ নাথাকে ইউটিউব বেছি এংগেজ হৈ থাকে কাৰণ আৰু আমাৰ চিন্তা আছে যে ইউথৰ লাভ ষ্টৰিটোতো লৈ ল'ব ইটো লাভ ষ্টৰি কেনেকৈ ল'ব মানে বয়সস্থ মানুহজনৰ প্ৰেমটো তেওঁৰ ভালপোৱাখিনি তেওঁৰ সমস্যাখিনি সেইখিনিৰ লগত একাত্ম হ'ব পাৰিবনে নোৱাৰে ফিলটো কৰিব পাৰিব নোৱাৰে সেইটো অকণমান টেনশ্যন এটা আছিলে আমাৰ তোমাৰ অডিয়েঞ্চে একচেপ্ট কৰিছে নে বস্তুটো কৰিছে নিচিনাটো লাগিছে তেওঁলোকে খুব পজিটিভ কমেণ্টছ আমি পাই আছোঁ নিগেটিভ নাইব নি এটা নিগেটিভ দুটামান পাইছোঁ কি হ'ব দিছে কৈছে যে হেৰি ভেন্দিটোত নিমখ দিয়াটো নেদেখুৱালে বাহ না তেওঁলোকে ইমান দূৰলৈ যে চিন্তা কৰিছে চাইছে যে সেইটোৱে আৰু ঠিকে আছে যে ভেন্দিত নিমখ দিয়াটো নেদেখুৱালে কিন্তু নিমখ নিদিয়াকৈ টেষ্ট পাইছে বুলি কৈছে তাৰপিছত তাৰ এগেইনষ্টত এগৰাকীয়ে কমেণ্টো কৈছে যে তাই ঘূৰি অহাৰ ফূৰ্তিটো ইমানেই ডাঙৰ আছিলে যে তেওঁ নিমখ নিদিয়াকৈ টেষ্ট পাই গৈছে বাহ চ' অডিয়েঞ্চে যেতিয়া মানে আমাক হেৰি কৰি আছে ৰেছপন্স মই সেইদিনাখন হেৰি ৰাতি মোৰ এটা ফেক একাউণ্ট আছে ক্লাব হাউচত আচ্ছা তেওঁ মই সেইটোত মানে কি পাব্লিকলি একচেপ্ট কৰিছে যে তোমাৰ এটা ফেক একাউণ্ট আছে মোৰ এটা ফেক একাউণ্ট আছে আৰু মই কথা নাপাতো মানে গৈ পিনি কেতিয়াবা ৰাতি যেতিয়া বৰ লাগে হোৱাৰ সময়ত মই এনেই জাষ্ট শুনো কিনো কথা পাতি আছে তো প্ৰেমৰ পাকঘৰ ৰিলিজ দিয়াৰ 2-3 দিনৰ পাছত চাগে মই ইয়াত ৰাতি 2টা হয় মনত তাই কোনোবা এটা গ্ৰুপত অন কৰিছোঁ প্ৰেমৰ পাকঘৰ ঠিক আছে মই অকণমান শুনিলোঁ কিবা কিবি আকৌ কাটি পিনি বেলেগ এটা গ্ৰুপত গৈছোঁ তাতো প্ৰেমৰ পাকঘৰ মই আছোঁ তোমাৰ নিচিনা শুনো কৰিছিলোঁ চাগে দিনাখন তুমি মোক কৈছিলা ক্লাব হাউচত চলি আছিলে মানে ক্লাব হাউচত মই এটা টাইমত আছিলোঁ আৰু তাৰপিছত জীৱনৰ কিছুমান ব্যস্ততাৰ কাৰণে আঁতৰি দিবলগীয়া হ'ল কিন্তু ক্লাবত ইমান হেভি কিয় মানে ডিছকাশ্যন চলি থাকে তোমালোকৰ গ্ৰুপত মই 2দিনমান গৈছিলোঁ ফেক একাউণ্টৰ পৰা সেইটো কাৰণে মই ঢুকি নাপালোঁ মানে মই না ইয়াত মোৰ থাকি লাভ নাই মই আৰু এটা কথা দেই মানে তুমি যেতিয়া একচেপ্ট কৰিছা মোৰ কৰোঁ মানে নিশাৰ কথাবোৰ অকণমান মানে গভীৰ হ'ব লাগে কিন্তু গভীৰ নহয় নাই গভীৰৰ কথা কোৱা নাই মই কৈছোঁ যে নিশাৰ কথাবোৰ মানে হেৰি থাকে অকণমান তোমাৰ কাৰোবাৰ ইম্পেক্ট এটা থাকেতো কিছুমান জুলীয়া পদাৰ্থ তো কেতিয়াবা মানে মই কৰিছোঁ বুলি কোৱা নাই অভাৰঅল ইম্পেক্ট এটা পৰি যায়তো তো এতিয়া এটা টপিক যদি এটা ফালে গুচি যায় তাৰপিছত আৰু তুমি ঘপককৈ গৈ নাই এই টপিকটো চেঞ্জ কৰা মই আহিছোঁ এনেকৈ কৰিব দিগদাৰ হয় আৰু ইনফেক্ট তুমি কোৱা নাই ন তোমাৰ এইটো ফেক একাউণ্ট বুলি হ'লে মই তুমি দেখালে চেঞ্জ কৰি দিলোঁ না মই ইমান মানে কিবা কথা পাতি থাকোঁতে মাজত গৈ সময় চেঞ্জ কৰিবলৈ ভাল নালাগে ন কাৰণ ইমান দিনৰ পৰা বহুত দিনৰ পৰা চলি আছিলে চাগে সেইটো মই 1-1.5 ঘণ্টামান চলিছে নাজানো মানে সঁচা কথা ক'বলৈ গ'লে মই ক্লাব হাউচত কিমান দিন আছিলোঁ এসপ্তাহমান থাকিলোঁ চাগে এসপ্তাহতে বহুত ডাঙৰ ডাইলগ দি থৈ গৈছা তুমি মই চাইছোঁ কিন্তু নাজানো এইটো মই কৈছোঁ ন ইম্পেক্ট থাকে বুলি বাকী যে ষ্টেণ্ড আপ যিটো শ্ব' ষ্টাৰ্ট হৈছে এইটো কনচেপ্টটো কোনে ষ্টাৰ্ট কৰিলে মই ৰাইজক জনাই লৈছোঁ তেওঁলোকে এটা সৰু ষ্টেণ্ড আপ কমেডি টাইপ ন এইটো কমেডি শ্ব'তে ষ্টাৰ্ট কৰিছে যিটো অসমত ফাৰ্ষ্ট নেকি ফাৰ্ষ্টে হ'ব চাগে মই এক্সপেক্ট কৰিছোঁ
অ'কে তো ফাৰ্ষ্ট ষ্টেণ্ড আপ কমেডি যিটো মই এতিয়ালৈকে দেখা নাছিলোঁ আৰু তেওঁলোকে এইকেইদিনত ইউটিউবত ৰিলিজ কৰিব চাগে সোনকালে নতুন চেনেল এটাৰ যোগেদি আৰু মই যেতিয়া মানে ৰিলিজ কৰা হয় মই লিংকটো দি দিম তলত যদিহে মই পাব্লিছ কৰা মই তেওঁলোকে আমি ব্ৰ' বুলি কৈছা যেতিয়া দিবই লাগিব ন মন নাছিলে দিবলৈ কাৰণ মোৰ এনেকুৱা এটা প্ৰগ্ৰেম মই নিজে প্লেনিং কৰি আছিলোঁ মই দীপক ইউডি যে এনেকুৱা কিবা এটা কৰিম য'ত ষ্টেণ্ড আপ কমেডি বা লাইভ গান তেনেকুৱা কিবা লাইভ কনচাৰ্টটোতো আমি কৰিমেই চাগে ছেশ্যনছ যিটো প্লেনিং কৰি আছোঁ তো ষ্টুডিঅ' শ্বিফ্ট কৰাৰ কাৰণে এইকেইদিন অকণমান ৰখিবলগীয়া হৈছে কিন্তু নতুনকৈ ষ্টাৰ্ট কৰিম আৰু সোনকালে আশা কৰিছোঁ ভালেই হ'ব আৰু এইটো কেনেবাকৈ কলেব কৰিব পাৰি নেকি সেইটো আমাৰ হেৰিয়াক মই আমাৰ যিজন মানে প্লেনাৰ ব্ৰেইন চাইল্ড হয় তৰুণ গগৈ তেখেতৰ নিয়েতো তৰুণ গগৈ মানে নামটোৱে বহুত ডাঙৰ তেওঁ একচুৱেলি ৰেড এফত আছিলে আৰ জে তৰুণ একচুৱেলি তৰুণ মোৰ 2007 পৰা আমি ফ্ৰেণ্ডছ আৰু একচুৱেলি মই আজি এই ফিল্ডখনত থকাৰ একমাত্ৰ মানুহটো চাগে তৰুণ সিয়ে মোক মিছগাইড কৰিলে সি একচুৱেলি কি হ'ল মই যেতিয়া 2007 গুৱাহাটী আহিছিলোঁ মই যেতিয়া লিখাবোৰ পঢ়োঁ মোৰ লিখাবোৰ সি পঢ়ে আৰু সি পঢ়ি মানে কৈছিলে যে তোমাৰ লিখাবোৰ পঢ়ি ভাল লাগে দেখোন সঁচাকৈ কৈছিলে নে নহয় সি তেনেকুৱাই মানুহ যেতিয়া মানে আৰু আচৰিত ধৰণৰ তৰুণৰ কেৰেক্টাৰিষ্টিক্স এটা হৈছে যে সি কাৰোবাৰ বেয়াটো নক'ব পাৰে কিন্তু কাৰোবাৰ যদি ভালটো ক'বলৈ পায় সি মানে ইমান ধুনীয়াকৈ কয় নহয় মানুহে ভাবি পইচা দিছে নেকি এনেকুৱা এটা মানে সি কৃপণাই নকৰে ভালটো ক'বলৈ তাৰ এটা সেইটো নেচাৰ আছে আৰু তৰুণে কোৱাৰ কাৰণে মোৰ কেলৈ বিশ্বাস হৈছিলে কাৰণ সি খুব কিতাপ পঢ়া মানুহ বহুত বেছি কিতাপ পঢ়ে আৰু চাগে আজিৰ ডেটত অসমীয়া এনেকুৱা এজন ৰাইটাৰ নাই যাৰ সি কিতাপ পঢ়া নাই আৰু যিসকল জীয়াই আছে বহুত কম মানুহ ওলাব যি তৰুণক চিনি নাপায় তেওঁ পাৰ্চনেলিও তেওঁলোকৰ লগত সি ভাল চ' তেনেকুৱা এটা ল'ৰাই যেতিয়া কৈ দিয়ে যে তোমাৰ ৰাইটিংটো ভাল লাগিছে তো তাৰ আগতে এই কথাটো মোৰ মায়ে কৈছিলে মাৰ কথাটো মায়েতো ক'বই মায়ে মোক ধুনীয়াও দেখে নাই এনেকুৱা টাইপ আছে ধুনীয়া হয় তুমি কি খোৱাবে ডাইকেইটাৰ লগত পকিছে খালি তাকে সেইটো মোৰ ষ্টেণ্ড আপ কমেডিত আছে আই এম গেটিং অল্ড চ' তৰুণে যেতিয়া মোক ক'লে তো তেতিয়া মই অকণমান চিৰিয়াছলি ল'বলৈ আৰম্ভ কৰিলোঁ তাৰপিছত এই কথাটো একচুৱেলি এই ষ্টেণ্ড আপ কমেডিৰ কথাটো সি কৈ আছিলে মোক মানে সি মোক এটা কথা কৈছিলে যে তৰুণে নিজৰ কথা কৈছে যে মই যেতিয়া কিবা এটা কথা কওঁ ইমান নজমে মানে বাট তুমি বিষ্ণুৱে যেতিয়া কথা কোৱা বা দেৱাংগ পল্লৱ শইকীয়া আছে দেৱাংগ দাই যে কয় তেতিয়া অকণমান ফানি হয় শুনিবলৈ তো ৱাই নট আমি এটা ষ্টাৰ্ট কৰোঁ ষ্টেণ্ড আপ কমেডি কাৰণ আমি আজিৰ ডেটত যিটো নেশ্যনেল লেভেলত যিটো ষ্টেণ্ড আপ কমেডি চলি আছে আমাৰ বিপুল গোৱেল হওক বা কুণাল কামৰা হওক আকাশ গুপ্তা হওক আমি সচৰাচৰ নিশান্ত তানৱাৰ তৰুণেশ তালৱাৰ আমি চাই থাকোঁ সেই ধৰণৰ ষ্টেণ্ড আপ কমেডিটো আমাৰ বৰ্তমান অসমত হোৱা নাই আমাৰ এক্ট হৈ থাকে এক্ট এটা কৰে চ' সেইটোও প্ৰয়োজন সেইটোও আমাৰ দৰকাৰ আছে কিন্তু এইটোতো দৰকাৰ আছে মই মানে চাই থাকোঁতে মোৰ ফিল হয় কিন্তু মানে তৰুণৰ অন্টাৰপ্ৰিনাৰশ্বিপ বুলি এটা যে কোৱালিটি থাকে সেইটো মানে তৰুণৰ ওচৰত আছে তৰুণে ক'লে যে আমি কৰোঁ যে মোৰো কেনেকৈ মই বহুত আজি 1-1.5 বছৰ পৰা সি কৈ আছে মই গুৰুত্ব দিয়া নাছিলোঁ সেইদিনা কমাৰ্চত এটা প্ৰগ্ৰাম হৈছিলে শেষ ফাগুন তাত আহি আমাৰ এইটো সদায় আড্ডা প্লেচ হয় ডেকালা দোকানৰ ওচৰত তো আড্ডা মাৰি থাকোঁতে তৰুণো আহিলে তৰুণৰ গুণগুণ গ্ৰীণ ক্ৰিয়েশ্যনৰ গিফ্ট আইটেমছ আছিলে তো সেইটো তাৰ তৰুণৰ হয় তো তাত থাকোঁতে পটককৈ পাপলু আহি ক'লে প্ৰণৱে আহি ক'লে যে বিচনা কিবা এটা কৰিব লাগিব মই বোলো ঠিক আছে মই ষ্টেণ্ড আপ এটা কৰিম যদি নাজানো কেনেকুৱা হয় মই জাষ্ট পইণ্ট কেইটামান ডেকালাৰ পৰা কাগজ এখন ল'লোঁ পেন এটা ডেকালাৰ পৰা কিনিলোঁ পইণ্ট কেইটামান নোট কৰিলোঁ কৈ দিলোঁ তো তাত থকা মানুহ ৰাইজসকলে ক'লে যে ভাল লাগিলে বস্তুটো তাত নানান আছিলে দীপক আছিলে তৰুণ আছিলে পাপলু প্ৰণৱ তো তৰুণে সেইটো চান্স পাই গ'ল মানে তৰুণে চান্সটো পাই গ'ল যে যদি মই কোৱা কথাটো যে এতিয়া ইমানখিনি মানুহে ক'লে এতিয়া তুমি চিৰিয়াছলি ল'বা নল'বা ন এনেকুৱা টাইপত গুচি গ'ল মানে আগৰ পৰা এপ্ৰ'চ কৰিছিলে নেকি তোমাক 1-1.5 বছৰ পৰা কৈ আছিলে মই গুৰুত্ব দিয়া নাছিলোঁ লগৰটোৱে কৈ আছে আৰু সদায় হ'ব দে হ'ব আৰু গম পাইছোঁ সেইদিনাৰ পৰা তাৰপিছত মানে সি মোৰ আনচাৰলৈ নৰলেই মানে কৈছে যে আমুক তাৰিখে আমাৰ ষ্টুডিঅ' সমন্বয় ষ্টুডিঅ' বুলি লাচিত নগৰত বিষ্ণু শৰ্মা তাৰ নামটো তাৰ ষ্টুডিঅ' এটা আছে সমন্বয় চেনিং ভৱনৰ পিছফালে তো তাত আমি প্ৰায় গৈ থাকোঁ তাত অকণমান জেগাও আছে ক'লে যে আমি তাতে এৰেঞ্জ কৰিম
কেমেৰাটো তুমি যোগাৰ কৰিবা, মোক কৈছে তুমি যোগাৰ কৰিবা, যিটো মই ফ্ৰীতে দিলোঁ। তোমাৰ পৰা মোৰ এটাই মানুহ আছে যাৰ ওচৰত কেমেৰা আছে, কিন্তু নেক্সট টাইম মই পইচা ল'ম দিয়াৰ কাৰণে। একো নাই ল'বা, নেক্সট টাইম ল'ব লাগিব। আৰু পইচা তুমি যদি ল'বলৈ বেয়া পোৱা, যদি বহুত বিং হাম্বুল হৈ পইচা ল'বলৈ বেয়া পোৱা, তেতিয়াহ'লে মই ডেকা তাত 25 টকা কপি এটা খুৱাই দিম। অ'কে, ন' প্ৰব্লেম। তাৰ সেইটো এটা দুটা কৰিম। আমাৰ কফিটো একচুৱেলি আমি অডিয়েঞ্চক কওঁ নেকি কথা এটা দুটা? আমাৰ পইচা নাই মানে ইমান, আৰু ডেকাটাৰ কফিটো বহুত দাম হৈ যায়, 25 rupees হয় নেকি? 25 টকা একাপ কফিত কেনেকৈ দিব কওকচোন? সেইটো আমি এটা দুটা কৰোঁ। ডেকা এটা দুটা নাই, এটা তোমাৰ খাবলৈ দিগদাৰ হয়, মোৰ ডাঙৰ হৈ যায়। আধা ধুনীয়াকৈ হৈ যায় আৰু। তো তৰুণে তেনেকৈ কৰিলে, সি আমাৰ স্পেচটো বুক কৰিলে, মই তোমাৰ পৰা সেইদিনা কেমেৰাটো যে লৈ গৈছোঁ। সেইটো মানে কি বুক মানে পইচা দিবলগীয়া হৈছে নেকি? বুক মানে কি আৰু বিষ্ণু আমি আহি আছোঁ এনেকৈ ক'লে তাৰমানে ষ্টুডিঅ'। তো সিও খুব এনথুজিয়াষ্টিক ল'ৰা এটা, সিও আহিলে, সিও ইনভলভ হ'ল। তাৰপিছত তেনেকৈ আমি ৰেকৰ্ড কৰিলোঁ। পাপলুহঁত থাকিলে, নানান থাকিলে, বিক্ৰম ফটোগ্ৰাফাৰ থাকিলে, তেনেকৈ আমি কৰিলোঁ। এতিয়া ৰাইজৰ কাৰণে এৰিম, কেনেকুৱা পায় কি হয়। কেতিয়া এৰিব এইখিনি তুমি? বিহুৰ আগতে এৰিম। চিয়'ৰ নে? চিয়'ৰ। মানে বিহুৰ আগতে এৰিবলৈ কেলৈ ভাল হৈ আছে? এটাই কেমেৰা, এটাই ক্লিপ হৈ ৰেকৰ্ড হৈছে। সেই ক্লিপটো এডিটত আগফালে পিছফালে কাটি জাষ্ট আপলোড কৰিব লাগে। চাউণ্ডটো ক'ত ৰেকৰ্ড কৰিছে এইটো? চাউণ্ডটো আমি প্ৰপাৰ চাউণ্ড ৰেকৰ্ডিং ছফ্টৱেৰত ৰেকৰ্ড কৰিছোঁ। যিহেতু ষ্টুডিঅ' হয়, চাউণ্ড ভাল আহিব চাগে। চাউণ্ডটো ভাল হ'ব লাগে হ'পফুলি, যিহেতু ষ্টুডিঅ' হয়। পানী খাই লওঁ অকণমান। ষ্টুডিঅ' হোৱাৰ কাৰণে তাৰ চাউণ্ডটো আমি অকণ ভাল কোৱালিটি পাই আছোঁ বুলি ভাবিছোঁ। বাকী কিন্তু এট দ্য এণ্ড অফ দ্য ডে, বাকী আমি যিমানেই প্লেন নকৰোঁ, যিয়ে নাভাবোঁ, যিয়ে নকৰোঁ, অডিয়েঞ্চ সেই ৰজা মানে। না, মোৰ মতে এইটো চলিব লাগে অসমত, কাৰণ এতিয়ালৈকে মই দেখা নাই ক'তো এইটো বস্তু অসমত। নতুন বস্তু এটা যদি আহে, এনেও মানুহে সোনকালে একচেপ্ট কৰে মানে, কাৰণ ইউনিক হয় ন। খালি সেই বাৰটো মানে ছেট কৰি ল'ব লাগিব যে ইয়াতকৈ আমি তললৈ মানে নাযাওঁ আৰু। মোৰতো চলিব লাগে। কিন্তু সেইদিনাখন ময়ো কাক কৈছিলোঁ, নানানক কৈছিলোঁ চাগে যে এইটো চলিব চাবা, কাৰণ বস্তুটো দেখা নাই ন মানুহে এতিয়ালৈকে, আৰু অকণমান চেঞ্জেছ লাগিব, লাহে লাহে ঠিক হৈ যাব। ফাৰ্ষ্ট আছিলে ন নহয়, প্ৰথম কৰিছোঁ। এতিয়া প্ৰথম কৰাৰ পিছত আমি ধৰা আমি গম পাইছোঁ, আচ্ছা আমি ইয়াত নিজৰ ফালৰ পৰা এইখিনি ইয়াত ৱৰ্কআউট কৰিব লাগিব, এইখিনি জেগাত আপুনি কাম কৰিব লাগিব। আচলতে মেইন কথাটো হ'ল কি, মানে কমেডিটো বহুত টাফ কাম এটাতো, মই যিমানটো বুজি পাইছোঁ আৰু এতিয়ালৈকে। তোমাৰ কাৰণে টাফ হ'ব নালাগে, কিন্তু তোমাৰতো কমেডি হয় ন। আচ্ছা, অ'কে, এইটোতো মোৰ মায়েও কোৱা নাই, তোমাৰ জোকটো জমা নাই কিন্তু। মই কমেডি ক'ব নাজানো। নহয়, তোমাৰ জোকটো নজমা আৰু এটা কাৰণ কিয়? ইয়াত বৰ্তমান অডিয়েঞ্চটো মই না, তো মই ডিচাইড কৰোঁ। নহয়, কথাটো এনেকুৱা যে কমেডি মই হেৰি কৰা নাই আজিলৈকে, মানে ডিৰেকশ্যনৰ ক্ষেত্ৰত মানে কেতিয়াও মই কমেডি পৰ্ট্ৰে কৰিবলৈ যোৱা নাই। চ' মই নাজানো যে কমেডিটো কিমান সময় ৱৰ্ক কৰিব। গতিকে এইবাৰ কৰিছোঁ, কেনেকৈ ৱৰ্ক কৰে, কেনেকৈ কি হয়, সেইটো বহুত ভাল হ'ব। মই চাইছিলোঁতো অকণমান, বাকী মই গা ধুই থাকোঁতে প্লে কৰি আছিলে চাগে ইয়াত। অ'কে, মই ধুনীয়াকৈ গা ধুই শুনি আছোঁ মানে। আচ্ছা, তোমাৰ বাথৰুমটো চাউণ্ড প্ৰুফ নহয় নেকি? নহয়, ইমান পইচা নাইও চাউণ্ড প্ৰুফ কৰিবলৈ। ষ্টুডিঅ'টো এতিয়ালৈকে কৰিব পৰা নাই ভালকৈ। আৰু এনেই আৰু অকণমান জোক। তোমাৰতো অনাটাৰ চলিব নাই এতিয়া? অনাটাৰ মই ফাইনেল নাই কৰা দেই, চৰি। যিটো এতিয়া কৰি আছোঁ আমি, এইটো চান্স আছে নে কিবা চলাৰ? আমিতো কথা পাতি এনজয় কৰিছোঁ। মোক খালি আৰু মানুহ লাগিছিলে দুজনমান, কোনোবা আছে ভাল কথা পাতিব পৰা? আছে, কথা পাতিব পৰা অসমত কথা পাতিব মানুহ ধেৰ আছে ভাই। চিনাকি মানে ধৰি লোৱা এই মোৰ মাজতো চিনাকি মাজতো ধেৰ আছে। আমি এইটো কণ্টিনিউ কৰিব পাৰি নেকি বাৰু? কাৰণ মোৰ গধূলি মানে একো বিশেষ কাম নাথাকে। গধূলি সময়তো অকণ বুৰ খোৱা যায় কেতিয়াবা। তো এনেই ক'ৰবাত বহি ষ্টুডিঅ'ত বহি আড্ডা মাৰি থোৱাতকৈ ইয়াতে অকণমান দেৰি, মই মানে কি হ'ল, মই ইমান কথা নাজানো মানে। ঠিক আছে, মই অকল এইটো লাইনতে যি মোৰ অকণমান নলেজ আছে, বাহিৰৰ কথা মই একো নাজানো। আপোনালোকে বেলেগ যদি অকণমান কিবা শুনিব পাৰি। আৰু মোৰ অজান্তিকত ভাল লাগে দেই কথা পাতি, কিন্তু তেওঁলোকে অলপ স্পেচ দিবলগীয়া হৈ যায় ন। নহয়, মই কিন্তু অজান্তিকৰ কথা কওঁ দেই, মানে ইউ গাইজ আৰ ডুইং ফেণ্টাষ্টিক থিং। থেংক ইউ। মানে যেতিয়া মানে মেইন কথাটো এইটোৱে যে প্ৰথম কথাটো অভাৱ এটা পূৰণ হৈছে অসমত। আৰু তুমি মই বা আমাৰ অডিয়েঞ্চো আমি অসম বা অসমীয়া বস্তুটোক লৈ বহুত বেছি চেণ্টিমেণ্টেল হয়, বহুত বেছি চেণ্টিমেণ্টেল। মানে মই মুম্বাইলৈ ওলাই নোযোৱাৰ কাৰণটো বা মুম্বাইত কাম নকৰাৰ কাৰণটো এইটো এটা কথা যে মই যি কৰিম অসমত কৰিম,
মানে মোক এটা এবাৰ তৰ্কাতৰ্কি হৈছিলে লগৰ এটা লগত কৈছে তই কি অসম উদ্ধাৰ কৰিবি নেকি মই অসম উদ্ধাৰ কৰিবলৈ বিচৰা নাই মোৰ সেইটো ইণ্টেনশ্যন নহয় কিন্তু মই সপোন মানে মই কথাটো হ'ল কি ফিল্ম মেকিং বস্তুটো সপোন নহয় জানো এটা আমি এটা সপোন এটাকে বাস্তৱ কৰি দেখুৱাওঁ ধৰা না ৰাজা নামৰ ল'ৰা এটা আছে না ৰাণী নামৰ ছোৱালীজনী আছে কিন্তু ৰাজা আৰু ৰাণী নামৰ ছোৱালীজনীৰ কাহিনী এটা বনাই আমি মানুহক দেখুৱাই মানুহক হহুৱাই দিছোঁ মানুহক কন্দুৱাই দিছোঁ আমি ফিল কৰোৱাই দিছোঁ গতিকে সেইটো এটা সপোন এইটো কিন্তু সেই সপোনটো যিহেতু মই মোৰ সপোনটো অসমীয়াত দেখোঁ মই যেতিয়া নিশা শুওঁ মই যেতিয়া সপোনটো দেখোঁ মই কিন্তু সদায় অসমীয়াত দেখোঁ সঁচাকৈ তুমি চাবাচোন তুমি অসমীয়াত দেখা মই অসমীয়াত দেখোঁ মই কেতিয়াবা অলপ আৰবিকো দেখোঁ নহয় সেইটো বেলেগ কথা কিন্তু মানে মাইণ্ডৰ থটটো অসমীয়াতে চলি থাকে গতিকে আমি যিটো অসমীয়াত ভাবা নি মই ফ্ৰান্স ৰাছিয়ান এইবোৰতে ভাবোঁ ভাল কথা সপোনত অসমীয়াত ভাবোঁ কিন্তু এতিয়া ইউৰোপীয়ান ইউনিয়নৰ ক্ষেত্ৰত অকণমান ডাইচি হৈ আছে হা ইউক্ৰেইনৰ অৱস্থাত দেখিছা তুমি তো গতিকে জানাই নহয় গম পাইছোঁ হা তো গতিকে যেতিয়া আমি সপোনটো অসমীয়াত দেখোঁ মই নিশা দেখা সপোনটো মই এইটো মন যায় যে মই অসমীয়াতে বস্তুটো ক্ৰিয়েট কৰোঁ মানে কিন্তু মই এইটো নহয় যে মই কিবা চেঞ্জ আনিম সলাই দিম কিন্তু মোৰ কৰিবলগীয়া কামটো মই অসমীয়াতে কৰিব বিচাৰোঁ গতিকে তেনেকৈ কৰি চাইছোঁ হৈ যাব আৰু সেইটো কাৰণে সেই বস্তুটো অজান্ত্ৰিকৰ কথাটোৰ পৰা আহিছিলোঁ অজান্ত্ৰিকৰ সেই ফাৰ্ষ্ট অফ ইটছ কাইণ্ড প্ৰথম কথা দ্বিতীয় কথা তোমালোকে যিটো মানে চাই থাকোঁ সেই একচুৱেল পডকাষ্টৰ যিটো ইণ্টাৰনেশ্যনেল লেভেলত যিটো কাৰোবাৰ চলি থাকে সেই টেক্সচাৰটো আছে মানে আমাৰ ইয়াত নহ'লে কি হয় পডকাষ্টবিলাক কালচাৰটো অফক'ৰ্ছ নাছিলেই তো আমি বুজি নাপাওঁ পডকাষ্টটো কেনেকুৱা হ'ব পাৰে কেনেকৈ ধৰক আমাৰ ইয়াত ইণ্টাৰভিউ আছিলে ইণ্টাৰভিউত যেতিয়া ফৰ্মেল কুৱেশ্যন কিছুমান হয় ফৰ্মেলি কথা পাতে ঘৰলৈ গুচি যায় ইনফৰ্মেল হ'লেও বহুত বেছি ইনফৰ্মেল হ'ব নোৱাৰে কিন্তু সেই পডকাষ্ট কালচাৰটো কেনেকুৱা ধৰণৰ হয় সেইটো বস্তু অজান্ত্ৰিকে খুব ধুনীয়া লৈ গৈছে সেইটো কথা তোমালোকে খুব ধুনীয়াকৈ কেৰি কৰিছা কিন্তু কেতিয়াবা বৰ লম্বা গেপ পৰি যায় যিটো লম্বা গেপৰ মানে কাৰণে পৰে আমাৰ ইউটি মোৰ আৰু যিজন গেষ্ট তেওঁলোকৰ টাইমিঙো নিমিলে অফক'ৰ্ছ আই আণ্ডাৰষ্টেণ্ড দেট এইটো এতিয়া এনেকুৱা হৈছে ঘৰতে বহি ধুনীয়াকৈ চোফাত মাৰিব পাৰি মই এতিয়ালৈকে ভিডিঅ' ভাবি আছোঁ এইটোতো অডিঅ'ত যাব ব্লেক স্ক্ৰীণত তুমি ভিডিঅ'ত ল'লে চাগে মোক চেঞ্জ কৰিব লাগিব কিয় মই ভিডিঅ'ত ল'লে আধা মানুহে ক্ৰপ কৰিব লাগিব তোমাৰ দাড়িখিনি দেখি ইমান থাকি যাব কি কোৱা কেনেকুৱা ধুনীয়া দাড়ি হয় এইখিনি তুমি নাকাটিবা কিন্তু কৈ দিছোঁ দেই মই মানে নেক্সট এপিছডত চাবলৈ বিচাৰিব বিষ্ণুদাৰ দাড়িখিনি কেনেকুৱা হয় বুলি মোৰ দাড়িৰ কাৰণে বহুত বেয়া কমপ্লিমেণ্ট উঠিছে কিয় আৰু চুলিখিনি যে ক'লা দাড়িখিনি কিয় বগা কালাৰ কোনটোত কালাৰ কৰা নাই ক'তো কালাৰ কৰা নাই কথাটো হ'ল কি দাড়ি চুলি কেলে পকে আৰু ক'ৰ চুলি পকে ক'ৰ চুলি নপকে এই মেকানিজিমটো মই আজিলৈকে বুজি পোৱা নাই বিদ্যা কৈছোঁ হা তো অল চিৰিয়াছ তো আই এম টেলিং ইউ হয় ন আমি দেখি নিজে দেখি আহিছোঁ কিন্তু কথাটো হ'ল কি হেৰি এবাৰ মানে ফাৰ্মাচী এখনত দেই এইটো মই ষ্টেণ্ড আপত কম বুলি ভাবিছিলোঁ কিন্তু নক'লোঁ এতিয়া মই যিটো এইটো ইউজ নকৰোঁ মই এতিয়া শ্বেয়াৰ কৰিব পাৰি ক'ব পাৰি আৰু ফাৰ্মাচী এখনত গ'লোঁ ফাৰ্মাচীখনত মই কিবা এটা বস্তু আনিবলৈ গৈছিলোঁ মই চাগে মানে গেষ্ট্ৰিকৰ টেবলেট নে কিবা এটা আনিব গৈছিলোঁ নে কিবা পাহৰিলোঁ তাত মানে কিবা এনেকুৱা তেলৰ বটল এটা আছে এইটো কিবা কেছ কাণ নেজানো দেই কি তেল হয় তাত মানে তেলৰ বটলটোৰ মুখনিখনতে ফণী এখন আছে ফণী মানে নহয় এইটো পাহৰিলোঁ মই তো সেই মানে তেলৰ বটলটো সেই ফণীখনে দিয়ে ওলায় মানে তেলটো আৰু তুমি ফণী কম্বো কৰি যাবা ফণীয়ে দিব পাৰা হা তুমি দেখিবলৈ বৰ অজীৱ লাগিছে পেকেটটো এইটো কি বস্তু হয় তেতিয়া কাষ্টমাৰ যেন লৈ আছিলে কাষ্টমাৰজনে কৈছে এইটো এনেকুৱা বস্তু এনেকুৱা এইটো মোক চাই কৈছে হা মোক মানে গম পাই ন আই কণ্টেক্ট মাৰি কাক কথাটো কৈছে মোক কৈছে যে এইটো মানে বয়সস্থ মানুহসকলক দৰকাৰ হয় মোক মানে মই গম পাইছোঁ মই মানে তাতে ভুলটো কৰি দিলোঁ মই ভাবিলোঁ যে ই মোক চাগে দাড়ি চাৰি ৰখা দেখি বয়সস্থ বুলি ভাবিছে মই কাৰেক্ট কৰা দৰকাৰ আছে মই এইটো ভুল কৰিলোঁ মানে মই ক'লোঁ যে বয়সস্থ দৰকাৰ হয় এতিয়া চাওকচোন মোকে দৰকাৰ হয় ৱেৰেজ মই 37 মানুহটো মানে এই একটা কাপোৰৰ চিলত যে সেইটো দিছে মানে 37 নেক্সট বাৰ পিচটো হাই মানে 37 মই মানুহটো ইফালে মোক কৰিছে আকৌ মোলৈ টাৰ্ণ কৰিছে দেখা নালাগে মই কৈছোঁ
মই ভাবিছোঁ হ'ব ভাই হ'ব ঠিক আছে মই হয় হয় সি কিমান বুলি ভাবিছিল ৰ'বা আকৌ ইফালে মোক কৈছে আকৌ মোলৈ মোক কৈছে 50+ যেন লাগে আচ্ছা অঁ তেওঁ কিমান আছিলে বয়স ৰ'বা তেওঁ নিজে মই সোধাই নাই চলি আছে তেওঁ চলি আছে অঁ আকৌ অকণ দেৰি চাইলেঞ্চ আকৌ মোলৈ চাইছে মোক নালাগে 50+ যেন মই কিন্তু 50+ মোক 35 তলত লাগে মই ভাবিছো ভাই তই ঠিক আছে মোক জাজ কৰিছ কৰ নিজক কিয় ভাবি আছ আৰু মানে আৰু সেইটো চিটুৱেশ্যনত মানে মোৰ ক'বলগীয়া একো নাছিলেও মানে মই মানুহটোৰ ওপৰত খঙেই কৰিম নে কি কৰিম এতিয়া বয়সীয়াল হয় ন নোকোৱা ভালে কৰিলে আৰু নহয় মানে মই এনেকৈ খং কৰিব লাগিব নেকি যে মই কিয় আপুনি 50+ বুলি ক'লে চিম্পল কৰিব তোক দেখিছে 50+ তো গতিকে এই জিম কিয় এৰিলা গৈ আছিলা তো কেইদিনমান জিম একচুৱেলি কি হ'ল মোৰ দেউতাৰ সেইটো মানে লাইফৰ আটাইতকৈ মানে আচৰিত ফেজ দেই মই এইবাৰ ৰিয়েলাইজ কৰিছোঁ দেউতা ঢুকালে 23 তাৰিখে দেউতা এডমিট হৈছে মই 23 তাৰিখে গৈ হেৰি পাইছোঁ শিৱসাগৰ পাইছোঁগৈ তাৰপিছত সেই যে আই চি ইউত সোমালে মই দেউতাক জাষ্ট এটা আই চি ইউৰ পৰা শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ নিওঁতে এম্বুলেঞ্চখন যিমান সোমাবলৈ যিমানখন সময় লাগে সেইখন সময় দেখা পালোঁ তাৰপিছত দেউতা মানে ডেড হৈ ওলাই আহিছে চ' সেই ফেজটো মানে মই আজিলৈকে মই এতিয়াও হেণ্ডল কৰিব নোৱাৰোঁ মানে মই জানো যে দেউতা নাই কিন্তু মই এতিয়াও মানে সেইটো একচেপ্ট কৰিবলৈ ৰেডি নহয় আৰু মই ভাবোঁ যে মই জানো যে সকলোৰে লাইফলৈ আহিব কিন্তু মই ভাবোঁ যে ইচ্ছা কৰোঁ যে কাৰো লাইফলৈ নাহওক মানে ইমান বেয়া ফেজ এটা চ' সেই ফেজটো একচুৱেলি মোৰ অকল মেণ্টেলি হেৰি কৰা নাই ব্ৰকেন ডাউন কৰি দিয়া নাই ফিজিকেলি মেণ্টেলি মৰেলি বহুত বেয়াকৈ কৰিছিল আৰু আটাইতকৈ ডাঙৰ কথা যে প্ৰেমৰ পাকঘৰ মই সেইটো সময়ত লিখা মানে দেউতাৰ সকাম হৈ গৈছে দেউতাৰ সকাম হৈ যোৱাৰ পিছত ঘৰখন অকলশৰীয়া হৈ গ'ল মাক তেনেকৈ এৰি থৈ আহিব নোৱাৰোঁ ভাইটিৰ ওচৰলৈ পঠিয়াই দিছোঁ সেই সময়ছোৱাত একদম ভৰা পূৰা ঘৰ এখনৰ পিছত নেক্সট দিনৰ পৰা মই অকলে তো মই সেই সময়ত প্ৰেমৰ পাকঘৰ লিখিছোঁ মানে তো প্ৰেমৰ পাকঘৰখন সেইটো কাৰণে মোৰ বহুত ক্ল'জ হয় আৰু এবাৰ জিম জইন কৰিছিলোঁ তাৰপিছত হেৰি হ'ল নহয় তাৰপিছত কিবা এটা প্ৰব্লেম হ'ল বেলেগ কি হৈছিলে প্ৰব্লেম বেলেগ নাই কিবা এটা হৈছিলে ৰ'বা জিম জইন কৰিলোঁ তাৰপিছত মই ঘৰলৈ গ'লোঁ ঘৰলৈ যোৱাৰ পিছত আহিলোঁ কিবা এটা হ'ল ইমান প্ৰেছাৰ নিদিবা এনেও কৈ থৈছে 50+ 50+ তাৰপিছত আকৌ আহি জিম জইন কৰিলোঁ নহয় মানে একচুৱেলি চৰি এতিয়া মনত পৰিছে মই জিম জইন কৰিছিলোঁ জিম জইন কৰাৰ পিছত ঘৰলৈ গ'লোঁ ঘৰলৈ গৈ নেক্সট বাৰ আহি আকৌ জইন কৰিব লওঁতে দেউতা এক্সিডেণ্ট এটা হ'ল জুয়ে পৰিলে তেনেকুৱা তাৰপিছত আকৌ ঘৰলৈ গুচি গ'লোঁ তো মই 3-4 মাহ ঘৰত থাকি গ'লোঁ আহিলোঁ আহি আকৌ অফিচৰ কাৰণে টাইম নোপোৱা হ'ল অফিচ এটা তেতিয়া মই চাকৰি কৰি আছিলোঁ তাৰপিছত আহি চাকৰি এৰি মেলি মই লিখিবলৈ আৰম্ভ কৰি আকৌ জইন কৰিছিলোঁ মোৰ হেল্থ ইছ্যুজ আহি গ'ল তাৰপিছত মই হস্পিটেলাইজ হৈ গ'লোঁ তাৰপিছত আকৌ ঘৰলৈ গুচি গ'লোঁ তাৰপিছত আহি আকৌ জইন কৰিম বুলি ভাবিছিলোঁহে দেউতাই আহিছিলোঁ তো মোৰ মাইণ্ডত ক'ৰবাত কিছুদিনৰ কাৰণে এনেকুৱা বহি গৈছিলে যে জিমলৈ গ'লেই মোৰ কিবা এটা ইছ্যু এটা হয় লাইফত তো মানে সেই তেনেকৈও আঁতৰি আছিলোঁ কিন্তু সেই মেণ্টেল ইছ্যু প্ৰেছাৰ এটা বহি ঠিক হৈ যাব যিটো নহয় বাৰু না জইন কৰা সোনকালে মানে হেল্থটো ক'ব পাৰোঁ নেকি একচুৱেলি মানে জিমত মানে Oasisৰ কাৰণে মোৰ অলপ হেৰি কৰা হয় এক্সাৰচাইজ কৰা হয় নহ'লে মই বহুত পুছ কৰি থাকোঁ মানে যেতিয়া মানে মই ৱেইট লগাই মানে এক্সাৰচাইজ কৰে তাৰপিছত মই ইয়াক কওঁ মানে এইটো মই নোৱাৰিম এইটো মই নোৱাৰিম মই মানুহ বহুত নিছোঁ দে জিমলৈ লাষ্টত অকল এটাই থাকিলেগৈ দীপক বাকী তুমি নানানক নিব নোৱাৰিলা কিন্তু ন নিছিলোঁ নহয় মানে ৰখাব নোৱাৰিলোঁ ৰখাবতো মোকো নোৱাৰিলে সেইটো আৰু মই নিয়াটো নিজৰ কামটো কৰিছোঁ বেগখিনি যদি টেষ্ট নাপায় উপায় নাই ন মোক নিওঁতে তুমি নাছিলা মই জীৱনটো লগ পাইছিলোঁ কিন্তু হেৰি হ'ল মানে তোমাৰ পুষ্টটোৰ কাৰণে মই যথেষ্টখিনি হেৰি কৰিলোঁ মই নহ'লে আদাৰৱাইজ মোৰ ইমান হেৰি নাছিলে এতিয়া আকৌ কৰিব লাগিব সোনকালে ষ্টাৰ্ট কৰিব লাগিব আৰু আমি আজি শেষ কৰোঁ নেকি কাৰণ মই গম নাপাওঁ অডিয়েঞ্চে কেনেকৈ ৰিয়েক্ট কৰে পটককৈ নতুন বস্তু এটা আহি গৈছে চেনেলটোত আগতে ষ্টৰি পঢ়ি আছিলোঁ বহুত বেয়া লাগিব যদি বম গালি দিয়ে না গালি নিদিয়ে মোক গালি নিদিয়ে পটককৈ কাৰণ গোটেইখিনি ভণ্টি বা বান্ধৱী দাদা ভাইটি বন্ধু নিদিয়ে প্ৰথম অ'কে ঠিক আছে পিছত কেতিয়াবা ক'ম বাকী চাই লওঁ আৰু যদি কমেণ্ট দিয়ে তেতিয়া আমি সেইটোৰ ওপৰত ডিছকাছ কৰিম খালি তাৰ আগতে আপোনালোকে দুটামান আমাক নাম ছাজেষ্ট কৰক কাৰণ মোৰ অহা নাই কিবা আইডিয়া এতিয়া মানে কি নাম দিলে ভাল হ'ব অসমীয়া নামেই ৰাখোঁ কিবা
অঁ অফক'ৰ্ছ এইটো পডকাষ্ট কৰিব পাৰি নাই এইটো পডকাষ্ট মিনি পডকাষ্ট কিবা এটা হা মানে মিনি পডকাষ্ট এইটো কিবা এটা আৰু মানে তুমি কি কৈছা নামটোৱে পডকাষ্ট ৰাখি দিওঁ অঁ পডকাষ্ট থাকিব লগত আগত মানে নামকৰণ करने का ये मतलब नहीं कि बच्चे का नाम करण ही रख दो এটা পডকাষ্ট থাকিব আৰু লগত আমি নতুন মেম্বাৰ কোনোবা জইন কৰিব চাগে ভাবি আছোঁ আমাৰ উদয়নদুৱাৰক লগ কৰাবলৈ মন আছিলে মোৰ ইয়াত মানে ইনভলভ কৰাবলৈ কিন্তু ল'ৰা শ্বুটিঙত বিজি নিজৰ পোৱালীজনী হ'ল পোৱালীৰ লগত বিজি তো সেই অজান্তিকত মানে যেনে তেনে টাইম দিছে মই কৈছোঁ এনেই যেতিয়া বস্তু পৰি আছে মই কৈছোঁ কিবা এটাতো এটলিষ্ট কৰিব পাৰোঁ আৰু তুমিতো আমি আড্ডাই মাৰি থাকোঁ মই কৈছোঁ ইয়াতে বহি আড্ডা মাৰোঁ তো সেইটো কাৰণে ষ্টাৰ্ট কৰি চালোঁ আপোনালোকে কমেণ্ট কৰিব ইফ ইউ লাইক দিছ টেল আদাৰ্ছ ইফ ইউ ডোণ্ট লাইক টেল আছ অঁ এইটো গোহাঁইদাৰ ডাইলগ নাই ভাল লিখিছিলে এইটো জুয়ে লিখিছে অঁ গতিকে থেংক ইউ আপোনালোকে যদি শুনিছে ইমান সময়লৈকে আৰু বহুত দেৰি হৈ গ'ল কিন্তু 30 মিনিট মানে শুনিছে জানো হয়নে যদি কোনোবাই শুনিছে সেইটো কমেণ্ট কৰিব দেই আৰু চেনেলটো একদম বৰবাদ হৈ আছে এইটো লাষ্ট মই 2-3 মাহ চাগে একো দিয়া নাছিলোঁ তাৰ 4 মাহমান আগত এটা দিছিলোঁ তাৰপিছত 2 মাহৰ আগত এটা দিছিলোঁ এতিয়া এইটো চ' যদি আপোনালোকে কেনেবাকৈ অকণমান ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি পিনে আমাক টেগ কৰি দিব পাৰে আমি নথৈ আনন্দিত হ'ম আহ্লাদিত নহয় মই আৰু অসমীয়া কৈছোঁ আহ্লাদিত অঁ এই হ'ব আৰু কি হ'ব অভাৰৱেলমড হা অ'কে তো আপোনালোকে আমাক ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিব পাৰে মই লিংক দি দিম বিষ্ণু তোমাৰ লিংক দি দিম ইনষ্টাগ্ৰামৰ অ'কে ঠিক আছে আপোনালোকে ডায়েৰীখন যদি চাবলৈ বিচাৰে ইয়াৰ কেনেকুৱা হয় গৈ কমেণ্ট এটা কৰি দিব ফ'ল' কৰিব ল'ৰাটোক প্লিজ আৰু কেইটামান শ্বেয়াৰ কৰি দিয়কচোন যিসকলে অলপ মানে ভাল পায় আৰু মোক কাৰণ চেনেলটো একদম ডুবি আছে মানে সেইটো কাৰণে কৈছোঁ যদি আগবঢ়াই আমাৰ নথৈ আনন্দিত হ'ম আৰু আমি তেতিয়া ৰেগুলাৰ কৰিবলৈ ষ্টাৰ্ট কৰিম আৰু ইটছ এ প্ৰমিজ একচুৱেলি অঁ কিবা কি হ'লেও কৰিম মানে যিয়ে হওক নাজানো আৰু মই কি হয় আৰু মইতো ইমান ভাল হোষ্ট নহয় মই নাজানো কেনেকুৱা কৰি আছোঁ কাৰণ সদায় ইউডিয়াত বহি থাকে সিয়ে কৰি থাকে গোটেইখিনি মই আজি ট্ৰাই কৰি চাওঁ বোলো অকণমান চান্স পাইছোঁ যেতিয়া ডান্স এটা মাৰি লওঁ একচুৱেলি অ'এছিছ ভাল হোষ্ট হয় নহয় মই নাজানো কিন্তু হোষ্টটো হয় কাৰণ এইটো আমি তাৰ ঘৰত কৰি আছোঁ অঁ ঘৰত কাইলৈ আমি চোফাত বহি আছোঁ আমি কিন্তু আমাৰ ওচৰত কোনো মেন পাৱাৰ নাই অকল আমি দুটাই আছোঁ এতিয়া গোটেই ঘৰটোত তো নেক্সট টাইম আমি ধুনীয়াকৈ কেমেৰা ফিট কৰি চোফাত বহি মই নাজানো নেক্সটটোতে হয়নে নহয় আপোনালোকে নাম কেইটামান দিয়ক নামটো চিলেক্ট কৰি লওঁ লাহে লাহে আমি ধুনীয়াকৈ ভিডিঅ' ছেটআপটো ষ্টাৰ্ট কৰিম আৰু ঠিক আছে আৰু আমাৰ ষ্টুডিঅ' শ্বিফ্ট হৈ আছে যিহেতু য়েছ অ'কে সেইটো আমি পাছত জনাম আৰু ঠিক আছে তেতিয়াহ'লে আমি আকৌ সোনকালে লগ পাই আছোঁ কাইলৈ পৰহিলে চতহিলে কোনোবা দিনাখন নিশ্চয় টাটা বাই বাই